উঠক, ক'ৰবাত দুখ পালে নেকি? গৌৰীয়ে কিন্তু মুখেৰে নামাতিলে। আচৰিত হৈ মোৰ মুখলৈ চাই আছিল গৌৰীয়ে। আৰু আচৰিত হ'বৰে কথা, কাৰণ কেতিয়াও নেদেখা অচিনাকি ডেকা এজন তাইৰ সন্মুখত থিয় হৈ আছোঁ। গৌৰীয়ে আৰু আচৰিত হৈছিল যে কমল নগৰৰ ৰাজকুঁৱৰী অসহায় হৈ মাটিত পৰি আছে আৰু মই এটা সাধাৰণ মানুহ হৈ তেতিয়ালৈকে ঘোঁৰাৰ ওপৰত থাকিয়েই গৌৰীক হাঁহি আছিলোঁ। গৌৰীয়ে মহৰ পৰা হ'ব পৰা বিপদৰ কথা ভবা নাই, ভাবিছে পদমৰ্যাদাৰ কথা। পাছ মুহূৰ্ততে গৌৰীয়ে থিয় হৈ উঠিছিল। খঙত চকু দুটা জ্বলিছে গৌৰীৰ। মুখখন ৰঙা পৰি উঠিছে। চকুৰ পাহি দুটা আধা জাপ খাই গৈছে। তলৰ ওঠটো দাঁতেৰে চেপি ধৰি মোৰ ফালে চাই গৰ্জি উঠিল। পুৰুষ দেখুৱাইছ? মোৰ বিপদত এনেকৈ দাঁত উলিয়াই হাঁহিবলৈ অলপো লাজ লগা নাই? বোধ কৰ মোৰ মুখত তেতিয়াও হাঁহি আছিল। গৌৰীৰ কথাত সি মুহূৰ্ততে মৰি গ'ল। মোৰ হহাটো উচিত নাছিল সঁচা, কিন্তু সেইবুলি সম্ভ্ৰান্ত ঘৰৰ গাভৰু এজনীয়ে অচিনাকি মানুহ এজনক যে এনেকৈ কথা ক'ব পাৰে, সি মোৰ ধাৰণাৰ অতীত আছিল। কি উত্তৰ দিয়া উচিত ভবাৰ আগতেই আপোনা আপুনি মুখৰ পৰা ওলাই গ'ল। কিয়, কান্দিব লাগিছিল নেকি? পাছ মুহূৰ্ততে কিন্তু নিজৰ ওপৰতে খং উঠিল। ছিঃ, কি ল'ৰা ধেমালি কৰিছ? গৌৰীৰ খং উঠিছে বুলি যে মোৰো খং উঠিব লাগে, তাৰে বা কি মানে আছে? তেতিয়া মই ক'লোঁ, মোৰ দোষ হৈছে, ক্ষমা কৰক। কিন্তু গৌৰীয়ে পুনৰ দাবী দি উঠিল, হৈছে হৈছে। কোনে কৈছিল মোৰ পাছে পাছে আহিবলৈ? মোক মাতিবৰ অধিকাৰ কোনে দিলে আপোনাক? আঁতৰ হওক ইয়াৰ পৰা। মোৰো খং উঠিছিল, কিন্তু নিজক সংযত কৰিলোঁ। কি হ'ব অপ্ৰকৃতিস্থ ছোৱালী এজনীৰ লগত সমানে সমানে কাজিয়া কৰি? কিন্তু মই ভাবি পোৱা নাই, এনে কি দোষ কৰিলোঁ যাৰ কাৰণে মোৰ ওপৰত গৌৰীৰ ইমান খং উঠিব পাৰে।